সময় একেদৰে নাথাকে। ভাল বা বেয়া সময় সদায় একে নহয়। সময়ৰ সৈতে সকলো সলনি হয়। জীৱনত এটা গুৰুত্বপূৰ্ণ সত্য হ'ল সময় একে নাথাকে। আজিৰ যি অৱস্থা বা সময় তোমাৰ জীৱনত চলি আছে সেইটো স্থায়ী নহয়। সময় চলি থাকে আৰু সময়ৰ লগে লগে মানুহৰ জীৱনো সলনি হয়। সুখৰ সময় থাকে, দুখৰ সময় থাকে, কিন্তু কোনো সময় স্থায়ী নহয়। মানুহৰ জীৱনত দুটা সময় আহে, ভাল সময় আৰু বেয়া সময়। যেতিয়া ভাল সময় আহে তেতিয়া সকলো কাম সহজে সফল হয়, মনত আনন্দ থাকে, জীৱন সুন্দৰ লাগে। কিন্তু বেয়া সময়ত মনৰ হতাশা, জীৱনৰ দিশ হেৰুওৱা, নানা সমস্যা আৰু সংঘাতৰ মাজত থাকিবলগীয়া হয়। এনে সময়তে বহুতে ভাবে এই দুখ, এই কষ্ট হয়তো এতিয়াৰ পৰা সদায় থাকিব। কিন্তু এয়া সত্য নহয়। সময় কেতিয়াও থমকি নাথাকে। সেয়েহে মানুহে ধৈৰ্য ধৰা উচিত। দুখৰ সময় আহিলে সেইটো একদিন শেষ হ'বই। তুমি যদি সাহস নেহেৰুৱা, চেষ্টা অব্যাহত ৰখা, তেন্তে সময় একদিন তোমাৰ পক্ষতেই হ'ব। দিছ টু চেল পাছ, অৰ্থাৎ এই সময় পাৰ হৈ যাব। এই বাণীটোৱে সময়ৰ সত্যতা চমৎকাৰকৈ বুজাই দিয়ে। ইতিহাসত বহু মহান ব্যক্তিয়ে বেয়া সময় পাৰ কৰিছে। মহাত্মা গান্ধী, নেলছন মেণ্ডেলা, স্বামী বিবেকানন্দ আৰু বহুজন। তেওঁলোকে কষ্ট পাইছিল, কিন্তু সময়ৰ লগে লগে পৰিস্থিতি সলনি হ'ল আৰু তেওঁলোকে ইতিহাস গঢ়িলে। যেতিয়া ভাল সময় আহে তেতিয়া আমাৰ বাবে উচিত যে অহংকাৰ নকৰা, মানুহক তাচ্ছিল্য নকৰা, কাৰণ এই ভাল সময় সদায় একে নাথাকে। সময় কোনো ব্যক্তিৰ বাবে থিয় হৈ নাথাকে। যি দিশত তুমি ওপৰলৈ উঠা, সেই দিশত আচল নুবুজিলে তললৈ পৰিবলৈ সময় নিদিব। সেয়ে সময়ৰ সতত গতি ধৰি ৰাখিব লাগে। সুখত নম্ৰতা, দুখত ধৈৰ্য আৰু ইমান। এইবোৰে মানুহক সময়ৰ পৰীক্ষাত জয়ী কৰায়। সময়ৰ একমাত্ৰ সত্য হ'ল ই সলনি হয়। আজিৰ দুখ কাইলৈৰ সুখ হ'ব পাৰে। আজিৰ সফলতাত যদি নম্ৰ নাথাকো, কাইলৈ বিপদ বৰাব পাৰে। সেয়ে সদায় সময়ক বুজা, মানি লোৱা আৰু সময়ৰ লগত নিজকে মানাই লোৱা। এইটোৱে জীৱনত এক ডাঙৰ কৌশল।